যিসকলে মোৰ ভিডিঅ' চাই থাকে সিহঁতে জানে যে মই হিমাচলত আছোঁ আৰু সকলোৱে মোক কয় ৱাও ইমান ধুনীয়া এখন জেগাত আছা। হয়, জেগাখিনি খুবেই ধুনীয়া, কিন্তু ইয়াত বৰষুণৰ টাইমত ছাৰ্ভাইভ কৰা বহুত অসুবিধা। আৰু বিশেষকৈ আমি যিহেতু বাহিৰৰ হয়, হিমাচলৰ নহয়, হিমাচলীবিলাকে জানে ইহঁতে কেনেকৈ ৰাখিব লাগে বস্তু, কেনেকৈ থাকিব লাগে, বহুত কিছু কথা আছে। তো এয়া চাওকচোন, মই হিমাচলৰ পৰা মানে দিল্লীলৈ গৈছিলোঁ 20 দিনমানৰ কাৰণে, আৰু 20 দিন পিছত ঘৰত যেতিয়া আহি দেখোঁ ঘৰৰ অৱস্থা নাই। মানে ঘৰৰ আধাতকৈও বেছি বস্তু একদম মানে বেয়া হৈ গৈছে, পুৰা ফাংগাছ লাগি গৈছে। অৱস্থা কিনিছিলোঁহে মাত্ৰ, এইটো মই কিনি পেলাই লগাই থৈ গৈছিলোঁহে, একদম তলে ওপৰে অৱস্থা নাই, ইমান বেয়া লাগিছে। মোৰ ফেভৰেট বস্তু হয়তো। আৰু এইপিনে চাওকচোন মেট্ৰেছখনৰ কি অৱস্থা, এয়া গোটেই ভেঁকুৰ ধৰিছে, মানে চাব মানে নমনা হৈ গৈছে, এনেকুৱা লাগিছে পেলাই দি দিওঁ। তাৰপিছত মই ড্ৰাই ক্লিনাৰৰ কাৰণে সুধিলোঁ কিমান লাগিব, কয় 1500 লাগিব। মই তাত কিছু নতুন আহি যাব। এয়া চাওকচোন অৱস্থা নাই, জানো কি কৰোঁ বুজিবই পৰা নাই, চব শেষ হৈ গৈছে। প্ৰভু, এয়া অৱস্থা চাওকচোন মেট্ৰেছত। ইমান ধুনীয়া মোৰ ফুলপাহ, চাওকচোন কি অৱস্থা হৈ গৈছে। এয়া কিন্তু লগতে ধুনীয়াকৈ চাফ হৈ গৈছে, কাৰণ বেছি দিন হোৱা নাই ন। যদি এমাহমান হ'ল হয় কিজানি পেলাই দিব লাগিলে হয়। এয়া গতি চাফ হৈ গ'ল, কিন্তু ইমান গোন্ধাইছে বেয়া, কি ক'ম আৰু দেই, কেঁচেমা কেঁচেমি। আৰু লগতে কিটচেনৰ আইটেমটো ক'বই নালাগে, এইবিলাক যিমান উডেনৰ বস্তু আছিলে গোটেইখিনিতে ফাংগাছ লাগি গৈছেহি। আৰু লগতে মছলা আৰু যিবিলাক মানে ফটো ফ্ৰেম আছিলে তাৰ পিছপিনেও এইবিলাক গোটেই মানে ভেঁকুৰ ধৰিছে। এয়া চাওকচোন হোৱাইটকৈ, ভাগ্য ভাল মই 20 দিনতে আহিলোঁ, নহ'লে এয়া চাওকচোন কি অৱস্থা। অভেনৰ লগতেও ফাংগাছ লাগি গৈছে, অভেনতো। আৰু এয়া কিটচেনতো য'ত মানে তেল চেল চিটিকি আছিলে তাত, এইবিলাকত। আৰু এয়া মই ইয়াতে মানে এইবিলাক মছলা চছলা ৰাখি থৈ গৈছিলোঁ, চব কিছু ইমান ডাব্বাৰ ভিতৰতে ইমান বস্তু বেয়া হৈ গৈছে ন, কি ক'ম। মানে বাছ মানে উপায় নাই আৰু, মানে এনেকুৱা অৱস্থা হৈ গৈছে ঘৰখন, ইমানেই ভেঁকুৰৰ গোন্ধ। এয়া চাওক হাতা পাতো মানে একদম ফাংগাছ লাগি গৈছে, দেখাই দেখাই ভাগৰি গৈছে গোটেই। ইনফেক্ট টাইলছতো ফাংগাছ লাগিছে। এয়া পৰ্দাবিলাকতো চাবই নামানে, যি অৱস্থা। জানো এয়া কেনেকৈ চাফ হ'ব ভগৱান জানে। আৰু অকণমান এনেকৈ চাফ কৰি আছোঁ, যিহেতু থাকিবই লাগিব। এয়া ছোৱালীৰ ফ্ৰক, যিবিলাক কাপোৰটোতো আছিলে বস্তু, তাৰ কাপোৰো বহুত মানে এনেকুৱা বেয়া হৈ গ'ল, ফাংগাছ লাগি গ'ল। নাজানো এতিয়া কেনেকৈ চাফ কৰিম। এয়া ফ্ৰিজৰ ওপৰত ইনফেক্ট বুকছবিলাকো ডল টাইড বহুত বস্তু বেয়া হৈ গৈছে, চেয়াৰ বিচনা মানে চবতে লাগিছে। আৰু কি ক'ম আৰু, মানে ক'বলৈ ভাষা নাই। জানো কেনেকৈ থাকে মানুহ ইয়াতে, বিশেষকৈ মানে বৰষুণৰ বতৰত হয়, বাকী সময়ত জানো ঠিকে আছে। যেতিয়া বৰষুণ দিয়ে মানে কণ্টিনিউ 3 মাহমান বৰষুণ দিছে, কোনো ধৰণৰ ৰ'দ নাই, তো সেয়া আৰু মানে পূৰা ফাংগাছ লাগি গৈছে চাৰিওপিনে। আৰু দেখাই আছোঁ আপোনালোক, এয়া ব্লেংকেটবোৰ থৈ গৈছিলোঁ, যিহেতু ইয়াত অল টাইম ব্লেংকেট লাগেই উৰিবৰ কাৰণে। তো এয়া ফল্ড কৰি পেলাই বাছ এনেই থৈ গৈছিলোঁ বিচনাত, যাতে বতাহ পাই থাকে বুলি পেলাই। মানে তাৰপিছতো ইমানকৈ গোটেই ফাংগাছ লাগি গৈছে, কি ক'ম আৰু। এয়া ড্ৰাই ক্লিন কৰিব লাগিব, এয়াই আৰু উপায়তো নাই। এয়া পেলাইও দিব নোৱাৰোঁ, যিহেতু আছোঁ আৰু কেইটা বছৰ, তো যিকেইটা বছৰ থাকোঁ তো ৰাখিবই লাগিব, আৰু উপায় নাই। এয়া ধুইছোঁ, অকণমান গৈছে দাগবিলাক, কাপোৰখিনি মেলি দিওঁ, ৰ'দটো একদম নাই, কুঁৱলী হৈ আছে প্ৰায়, কিন্তু তথাপিও অকণমান বতাহতো শুকাব এটলিষ্ট। এইপিনে মেট্ৰেছখন মেলি দি দিছোঁহি।